নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত মই কলডিলৰ সৈতে মাংসৰ তৰকাৰী ৰান্ধিম আৰু তাৰ বাবে প্ৰথমতে মই এটা কলডিল মিহিকৈ কাটি লৈছোঁ আৰু এইফালে কাটি ল'লোঁ দুটা পিঁয়াজ, লগতে দুফুটামান নহৰু আৰু লৈছোঁ দুটা আলু কাটি, লগতে দুটামান শুকান জলকীয়া আৰু দুখিলা তেজপাত। অন্যফালে মই মাংসখিনি তেল মছলা সানি লৈছোঁ, পিঁয়াজ অকণমান দি পেলাই এনেকৈ অলপ সময় সানি ৰাখি থৈ দিছোঁ। এতিয়া মই এখন কেৰাহী পাতিছোঁ, তাতে অকণমান তেল গৰম হ'লত তাতে দুখিলা তেজপাত দিছোঁ আৰু দুটামান শুকান জলকীয়াও দি দিছোঁ আৰু এতিয়া মিহিকৈ কাটি ৰখা পিঁয়াজখিনি দিছোঁ আৰু লগতে মই দুফুটামান নহৰু থেতেলিয়াই দি দিছোঁ। এতিয়া অকণমান হেতাখনেৰে মই এইখিনি লৰাই দিছোঁ আৰু ইয়াতে এতিয়া মই অকণমান হালধি দি দিছোঁ। হালধি মই মাংসখিনিত অকণমান সানি ৰাখিছিলোঁ, ইয়াত অকণমান তথাপিও দি দিছোঁ। পিঁয়াজ নহৰুখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লৈছিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছত ইয়াতে মই মঠি ৰখা মাংসখিনি বহাই দিছোঁ আৰু মাংসখিনি এতিয়া অকণমান মই হেতাখনেৰে লৰাই দিছোঁ। এতিয়া ইয়াতে মই দুটা আলু কাটি ৰাখিছিলোঁ, আলু দুটা দি দিছোঁ। আলু দুটা দি হেতাখনেৰে মই আকৌ এবাৰ মাংসখিনি লৰাই দিছোঁ আৰু আলু দিয়াৰ পিছত মোৰ মাংসখিনি ধুনীয়াকৈ লৰোৱা হৈ গ'ল। এতিয়া এইখিনি মই অকণমান সময়ৰ বাবে ঢাকি দিছোঁ আৰু কিছু সময়ৰ পিছত মই ঢাকোনখন উদঙাই দিছোঁ আৰু আকৌ এবাৰ মাংসখিনি মই হেতাখনেৰে ভালকৈ লৰাই দিছোঁ আৰু জুইটো বেছি হ'ব নালাগে, মোৰ অকণমান জুইটো বেছিয়ে হৈছে। এতিয়া ইয়াতে মই কাটি ৰখা কলডিলখিনি দি দিছোঁ। কলডিলখিনি মোৰ দিয়া হৈ গ'ল। এতিয়া ইয়াতে মই আন্দাজমতে নিমখ দিছোঁ, মই নিমখ প্ৰথমতে ক'তো দিয়াই নাই, এতিয়া একেবাৰে দি দিছোঁ আৰু ইয়াতে অকণমান ৰঙা জলকীয়া গুড়ি দি দিছোঁ। মাংসৰ লগত ৰঙা জলকীয়া গুড়ি নিদিলে ভালেই নালাগে, সেইকাৰণে অকণমান দি দিছোঁ, অকণমান জ্বলাও হ'ব আৰু লগতে গৰম মছলা অকণমান দি দিছোঁ, কাৰণ কলডিলৰ লগত গৰম মছলা দিলেহে ভাল লাগে। আৰু এইখিনি মই হাতেৰে পিচি লোৱা গোটা ধনিয়া, গোটা জিৰা আৰু জালুকৰ গুড়া একেলগে পিচি মই ভালকৈ মছলা বনাই লৈছোঁ ঘৰতে, তাৰো 2 চামুচ দি দিছোঁ। এতিয়া আটাইবিলাক মছলাৰ সৈতে কলডিলখিনি আৰু মাংসখিনি মই এবাৰ ভালকৈ হেতাখনেৰে লৰাই দিছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি ৰাখিছোঁ। ধুনীয়াকৈ মোৰ লৰোৱা হৈ গৈছে, দেখিছে আপোনালোকে। খুব ধুনীয়াকৈ লৰাই অকণমান সময় ভাজি ল'লোঁ, 4-5 মিনিটমান সময় ভজা হৈ গ'ল। এতিয়া আকৌ এবাৰ মই ভালকৈ লৰাই দিছোঁ, দেখিছে খুব ধুনীয়াকৈ গেছৰ ফ্লেমটো কমাই মই ভাজি লৈছোঁ। এতিয়া ইয়াতে মই অকণমান পানী দি দিছোঁ। আপোনালোকে বেছি জোল কৰিম বুলি ভাবিলে বেছি দিব পাৰে, মই বেছি নকৰোঁ, সেইকাৰণে অকণমান কমকৈ পানী দি লৈছোঁ। যিমানটো জোখত পানী কৰিব বিচাৰে সিমানটো জোখত পানীটো দিলেই হ'ল। পানী দিয়াৰ পিছত মই তৰকাৰীখন দেখিছে অকণমান দেখুৱাই দিছোঁ, এখন উতল আহিবলৈ আৰম্ভ কৰিছে। এতিয়া মই তৰকাৰীখন অকণমান সময়ৰ বাবে আকৌ এবাৰ ঢাকি দিছোঁ আৰু ঢাকোনখন উদঙাই দিছোঁ। 10 মিনিটমান পিছত দেখিছে খুব ধুনীয়াকৈ মোৰ কলডিল আৰু মাংসৰ তৰকাৰীখন উতল আহি গৈছে। মই আপোনালোকক দেখুৱাই দিছোঁ কিমান ধুনীয়াকৈ তৰকাৰীখন উতল আহি গ'ল আৰু অকণমান পানী বেছি হৈ আছে কাৰণে মই আৰু অলপ সময় এনেকৈ গেছৰ ওপৰতে ৰাখি দিম, কাৰণ পানী আৰু অকণমান মই শুহাই ল'ম। আৰু দেখিছে আৰু অলপ সময় উতলোৱাৰ পিছত লাহে লাহে মোৰ তৰকাৰীখনৰ পৰা পানী কমি গ'ল আৰু ধুনীয়া গ্ৰেভি নিচিনাকৈ হৈ গৈছে আৰু আজি মই বনোৱা কলডিলৰ তৰকাৰীখন সম্পূৰ্ণকৈ হৈ গৈছে। অকণমান হেতাখনেৰে আপোনালোকক লৰাই দেখুৱাই দিছোঁ, দেখিছে মাংসৰ সৈতে আজি মই ৰন্ধা কলডিলৰ তৰকাৰীখন এখন খুব ধুনীয়া হৈছে। দেখিছে খুব ধুনীয়া গোন্ধ এটা আহি আছে আৰু কালাৰটো খুব ধুনীয়াকৈ আহিছে। এতিয়া মোৰ তৰকাৰীখন সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু আপোনালোকক অকণমান ওচৰৰ পৰা তৰকাৰীখন দেখুৱাই দিলোঁ। আপোনালোকে আজি মই ৰন্ধা কলডিলৰ তৰকাৰীখন কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটাও কৰি দিব আৰু আপোনালোক সকলোলৈকে মোৰ ধন্যবাদ।